Hello friends, welcome to my YouTube channel Jitumoni Bharali. Ahok আজি আমি তেজপুৰৰ অগ্নিগড় চাওঁ। বলক ভিডিঅটো আৰম্ভ কৰোঁ। এয়া অগ্নিগড়ৰ সন্মুখত উপস্থিত হৈছোঁ। তেজপুৰ শোণিতপুৰ জিলাৰ সদৰ ই ইতিহাস প্ৰসিদ্ধ স্থান। তেজপুৰ অসমৰ কলা কৃষ্টিৰ অন্যতম কেন্দ্ৰ। এই মহলটোৰ ওপৰত উঠি চালে ব্ৰহ্মপুত্ৰ নদীখন দেখা পায়। এয়া বানৰজাই শিৱক প্ৰণাম কৰি আছে। এয়া হৰিহৰৰ যুদ্ধ। এয়া উষা অনিৰুদ্ধৰ গন্ধৰ্ব বিবাহ। ইয়াত ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰায় 3.05 কিলোমিটাৰ দীঘল কলীয়া ভোমোৰা দলংখন আছে। এইখন তেজপুৰ বিশ্ববিদ্যালয়। তেজপুৰত মানসিক চিকিৎসালয়ো আছে। এইটো তেজপুৰৰ মা ভৈৰৱ মন্দিৰ। এইটো তেজপুৰৰ মহাভৈৰৱ মন্দিৰ। এই গেটখনৰ ভিতৰত ডাঙৰ চিমেণ্টে বনাই থোৱা এটা সাৰগৰু আছে। এইটো সাৰগৰুটো এইটোৱে হৈছে মহাভৈৰৱ মন্দিৰ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ বাই বাই।